হাই বন্ধুসকল, কি খবৰ? আজি আপোনালোকে চাই আছে ডুবাই ট্ৰেভেলাৰ ব্লগ। আজি আমি গৈ আছোঁ ডুবাই মাৰ্কেটত। আজি দুদিনীয়া ছুটি পাইছোঁ, সেইকাৰণে আজি মাৰ্কেটত গৈ আছোঁ। মাৰ্কেট কৰিবৰ কাৰণে আজি আপোনালোকক দেখুৱাম ডুবাই মাৰ্কেটত কেনেকৈ কিমান দাম কি বস্তু। আজি আপোনালোকক দেখুৱাম ব্লগ। আমি এতিয়া ডুবাইত মাৰ্কেট কৰিব গৈ আছোঁ। Face to face, I found my pain. আমি পাই গৈছোঁ মাৰ্কেট। এইটো আপোনাৰ ডিছকাউণ্ট চেণ্টাৰ হয়। আমি ইয়াৰ ভিতৰত সোমাম। আজি মই এটা পেণ্ট ল'ম আৰু এটা চাৰ্ট ল'ম। আজি মাৰ্কেটৰ ভিতৰত সোমাই আছোঁ। আপোনালোকে চাব ইয়াত কিমান দামত পেণ্ট চাৰ্ট পোৱা যায়। আজি যিহেতু আজি ছুটিৰ দিন, আজি ছুটি বনাবৰ কাৰণে, আজি ঘূৰিবৰ কাৰণে এটা পেণ্ট আৰু এটা চাৰ্ট ল'ম। আমি গৈ আছোঁ মাৰ্কেটৰ ভিতৰত, আপোনালোকে চাই থাকিব। ইয়াত কিমান দামত পোৱা যায় পেণ্ট চাৰ্ট আপোনালোকক দেখুৱাম। এইটো আপোনাৰ মেইন গেট। মেইন গেট দি পেলাই সোমাম এতিয়া। চাব আপোনালোকে মেইন গেট। আমি সোমাই আছোঁ মাৰ্কেটৰ ভিতৰত, সোমাই গৈছোঁ। চাওক এইটো মাৰ্কেট। আমি পেণ্ট ল'বৰ কাৰণে আহিছোঁ। এতিয়া পেণ্ট চাম। চব পেণ্ট কিমান দাম আপোনালোকে চাব। এইফালে আকৌ জোতা আছে। চাব কিমান ধুনীয়া ধুনীয়া জোতা, চেণ্ডেল, বহুত কম দামত। ইয়াত 10 টকা, 20 টকা, 30 টকা, 50 টকা, 60 টকাৰ ভিতৰত মানে ভাল ভাল জোতা পোৱা যায়। এইটো চাওক ইমান ধুনীয়া ধুনীয়া জোতা। মানুহে চাই আছে, নহ'লে দেখি আছে। বহুত ধুনীয়া ধুনীয়া কোৱালিটি জোতা আছে ইয়াত। বহুত ধুনীয়া এটা মাৰ্কেট। আজি ইয়াত আহিছোঁ ছুটি, সেইকাৰণে বোলো যে এইটো মাৰ্কেটত আজি মাৰ্কেট কৰি পেলাই চাওঁ কেনেকুৱা হয়। আহি পেলাই ভালেই লাগিলে মাৰ্কেটটোত চাই পেলাই। এইটো আপোনালোকে চাই আছে, প্ৰাইচটো দিয়াই আছে। এইটো আকৌ কাউণ্টাৰত মানুহ ৰৈ আছে, কিমান ভিৰ আপোনালোকে চাইছেনে? আজি ছুটি যে, সেইবুলি আজি বহুত ভিৰ। মাৰ্কেটৰ ভিতৰত চবেই মাৰ্কেট কৰিব ওলাই আহিছে আজি। বিভিন্ন আইটেম আছে, খোৱাৰ লৈ কাপোৰৰ পৰা মানে যি আইটেম বিচাৰে চবেই পোৱা যায় ইয়াত। এইবিলাক কাউণ্টাৰ চব। বিল পে'মেণ্ট কৰিবৰ কাৰণে ইয়াত ৰৈ আছে মানুহবিলাকে। এইবিলাক চব আপোনাৰ মানে কি খোৱা বস্তু হয়, এইবিলাক চব চাই আছে আপোনালোকে। টি চাৰ্ট পোৱা যায় 10 টকাকৈ। এইবিলাক টি চাৰ্ট 10 টকা। এইটো চাওক 20 টকাৰ পৰা ডিছকাউণ্ট দিছে, 10 টকাত পোৱা যায়। এইফালে চব চাওক, মোৰ লগৰ এজনে চাই আছে কাপোৰ। स्वेटर तो किमान दाम, कितना दाम है इसका भाई? ये कितना दाम है? 29 है। दिखाओ इधर थोड़ा घुमा फिरा के। 30 dirham है, 29 for 30। 30 dirham है इसका। और इधर साक किमान दुनिया दुनिया पेंट शार्ट 10 टका, 20 टका, 30 टका। मैं এটা পেন লৈছোঁ। এইটো চাওক, এইটো মই এটা পেন লৈছোঁ 60 টকা দি। মোৰ পেনটো 60 টকা, মানে কি ধৰক আপোনাৰ 1000-1200 টকামান পৰিছে ইণ্ডিয়া। এইটো চাওক, মোৰ লগৰ এজনে শ্বু লৈছে একযোৰা। ये शू कितना से लिया भाई? फैसल भाई ये शू कितना से लिया? 55 का। ये पाकिस्तान का कितना है? ये पाकिस्तानी 2500 dirham बन गया। 2500। ओ बाप रे बाप, इधर 50 dirham से एक जरा शू लिया। लेना तू इसमें लेगा तो ये ले। এইটো চাওক, মোৰ লগৰ এজনে শ্বু লৈছে। ले ले, अच्छा है यार, एक तो पकड़ में तो 50 dirham यूआई का। तो मतलब अपना दुबई और 50 टका। ठंडी में जाएगा पैर के काम करने के लिए। अपना इंडिया 1000 टका। बेल्ट भी चाहिए। ट्राउजर এটা লৈ আছে। ये ट्राउजर कितने का है? ये भैया ये 25 का है। 25 का है। अच्छा, এটা ट्राउजर ল'ব 25 টকা লাগে। बड़ा तो इसमें এই চাওক, বহুত কোৱালিটিৰ ট্ৰাউজাৰ আছে ইয়াত।
25 টকা 20 টকা 10 টকা মোৰ পেনটো দেখাই দিয়কচোন এইটো মই এটা পেন লৈছো চাক এইটো আপোনাৰ 60 টকা এইটো আপোনাৰ 60 টকা মতলব মানে ইণ্ডিয়া 1200 টকা ইয়াৰ ললে আপোনাৰ 60 দিৰাম ডুবাইত এইফালে আকৌ ল'ৰা ছোৱালী কাপোৰ আছে 5 টকা 10 টকা 1 টকা কাপোৰ আছে